হাই গাইজ, আপোনালোকে ৰন্ধা বঢ়া কৰিলে? মই কিন্তু কৰা নাই দেই, এতিয়াহে কৰিম আৰু দুপৰীয়া প্ৰায় 1মান বাজি গৈছে। মোৰ একদম গাটো ভাল নাই, চৰ্দি কাহ জ্বৰ আৰু সেইকাৰণে অলপ কাম চাম লাহে লাহে কৰি কেনে এতিয়া আৰু বনাবৰ কাৰণে যা যোগাৰ কৰিম আৰু আজি দুপৰীয়া সাজত মই কি বনাম আপোনালোকক দেখাই দি আছোঁ ৰ'বা। আজি বনাম মই দুপৰীয়া সাজত এয়া মাছ ধুনীয়াকৈ বনাই ল'ম। ৰৌ মাছ আনিছে, ধুনীয়াকৈ আগতে কাটি কুটি থৈ দিছোঁ, ধুনীয়াকৈ বাচি কুচি থৈ দিছোঁ। আৰু লগত আছে এইখিনি কণী, দেখা পাইছেনে গাইছ? এয়া ধুনীয়াকৈ আপোনালোকক দেখাই দি আছোঁ। মোৰ হাঁহি উঠি গৈছে প্ৰত্যেকটো কথাতে মই ধুনীয়াকৈ কৈ আছোঁ আৰু যি কি নহওক আপোনালোকে ভিডিঅ'টো চাই কিনে নাহাঁহিব আৰু মই বেছিকৈ ধুনীয়াকৈ কথাষাৰ কৈ আছোঁ। আৰু যি নহওক এয়া মই বনাম আজি দুপৰীয়া সাজত ৰৌ মাছ আৰু এয়া কণীখিনি পিঁয়াজেদি ভাজিম, কেঁচা জলকীয়া দিম, ভাজি কেনে খাম আৰু এয়া আপোনালোকে দুপৰীয়া সাজত কি যোগাৰ কৰিলে জনাব কমেণ্টত। এতিয়া এইখিনি মাছ ধুনীয়াকৈ আৰু একদম ফ্ৰাই কৰি লওঁ আৰু এয়া কণীখিনি কেঁচা পিঁয়াজ দি কেনে কেঁচা জলকীয়াৰে ভাজি ল'ম। আৰু এয়া আজি মোৰ দুপৰীয়াৰ আইটেম, দালি বনাম আৰু এই মাছ আৰু এয়া কণী ভাজিম, মাছৰ কণী ভাজিম। আপোনালোকে কি কৰিলে, কি বনালে জনাই যাব কমেণ্টত এবাৰ। দিয়া হ'ব দিয়া, এতিয়া এৰিছোঁ, ভিডিঅ'টো ইয়াতে সামৰিছোঁ। আকৌ পিছত লগ পাম আপোনালোকক। বাই বাই, টেক কেয়াৰ। মোৰ আৱাজটো অলপ কিবা অলপ হৈ আছে, চৰ্দি কাহ হৈ আছে যে আৱাজটো অলপ ভাঙা দৰে হৈছে। দিয়া হ'ব দিয়া, এতিয়া আজানে দিলে, বনোৱাই নাই এতিয়া আৰু বনাবৰ কাৰণে সাজু হৈ লওঁ। আৰু এইখিনি ইয়াতে এৰিছোঁ, ইয়াতে আপোনালোক ভালে থাকক, সুস্থ থাকক।